যিখন অধিৱেশনত মানুহে মহাপ্ৰসাদ খাবৰ কাৰণে এনেকৈ লাইন পাতি আছে এই গেলা গৰমত 50-60 টকা দি আৰামত ভাত খাই যাব পাৰে বাহিৰত কিন্তু ঘণ্টা ঘণ্টা জুৰি এনেকৈ লাইন পাতি আছে জুমা জুমি কৰি আছে এই গেলা গৰমত কেমেৰাৰ সহায়ত আপোনালোকক দেখাইছোঁ ঘৰত যাৰ লাখটকীয়া বিচনা আছে ঘৰত যাৰ ডালডোপ আছে ঘৰত যাৰ মেট্ৰেছ আছে তেওঁলোকে এই ঠেটুৱা লগা জাৰত 3 দিন 3 ৰাতি খেৰৰ ওপৰত তাকো পথাৰত এনেকৈ শুই আছে এইটো যে দেখিছে এইটো পথাৰৰ ৰাস্তা পাৰ্মানেণ্ট টাইপত মাটি উঠাই তাকো ব্লক পাৰি এনেকৈ এটা ৰাস্তা বনাইছে তাকো পথাৰৰ মাজত যিখন পথাৰত ট্ৰাকে ট্ৰাকে মাটি পেলাই এখন ডাঙৰ নাও বনাই এটা পতাকা উত্তোলনস্থলী বনোৱা হৈছে এনেকুৱা লাগিছে যেন ইয়াৰ ৰজাদিনীয়া কোনো ধৰণৰ পতাকাস্থলী তিনপাত বিল্ডিঙৰ দিনত খেৰ বাঁহেৰে নিৰ্মিত নামঘৰ এয়া মেইন পইণ্টটো এইটোৱে যে অপ্ৰিয় হ'লেও সত্য উত্তৰ পূব ভাৰতৰ ভিতৰতেই আটাইতকৈ বিৰল এই সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘ কথাটো এইটো যে যেতিয়ালৈকে সংঘৰ অধিৱেশন অথবা সংঘৰ দুৱাৰদলিত উপস্থিত হোৱা নাযায় তেতিয়ালৈ ইয়াৰ গভীৰতা অনুভৱ কৰিব পৰা নাযায় হাজাৰ হাজাৰ মানুহ কিন্তু হাই কাজিয়া নাই কোনো বিশৃংখলতা নাই কিয়নো VIP VVIP অথবা সাধাৰণ শ্ৰেণী বুলি ভেদাভেদ নাৰাখি কেৱল সেৱা কৰি গৈছে এই সেৱা বাহিনী